দেৰগাঁৱৰ ডাইনী কাণ্ড 9জন অভিযুক্ত গ্ৰেপ্তাৰ। অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ কৰাল গ্ৰাস এতিয়াও আমাৰ সমাজৰ পৰা আঁতৰ হোৱা নাই। অন্ধবিশ্বাসৰ বলি হোৱা বহু লোক শাৰীৰিক নিৰ্যাতনৰ সন্মুখীন হৈ আহিছে। তেনে এক ঘটনা সংঘটিত হৈছে দেৰগাঁৱৰ মিছামৰা বাগানত। যোৱা 19 নৱেম্বৰ নিশা মিছামৰা বাগানৰ 12 নম্বৰ লাইনত এগৰাকী প্ৰায় 70 বছৰীয়া বৃদ্ধাক উৰে নিশা শাৰীৰিক নিৰ্যাতন চলাইছিল। জোনাকী মোদী নামৰ বৃদ্ধাগৰাকীক ডাইনীৰ সন্দেহত স্থানীয় একাংশ লোকে জেৰাৰ নামত খুটাত বান্ধি চলাইছিল এই অকথ্য শাৰীৰিক নিৰ্যাতন। গুৰুতৰভাৱে জখম হোৱা বৃদ্ধাগৰাকীক দেৰগাঁও আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা গাঁওৰক্ষী বাহিনীৰ সহযোগত কোনোমতে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এই ভয়াৱহ ঘটনাৰ পাছত দেৰগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কুলেশ ভূঞাৰ নেতৃত্বত জোৰদাৰ অভিযান চলাই ঘটনাৰ লগত জড়িত মুঠ 9জন অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আজি পুৱতি নিশা গ্ৰেপ্তাৰ কৰা 4জন অপৰাধীক ইতিমধ্যে জেললৈ প্ৰেৰণ কৰা হৈছে আৰু বিয়লি গ্ৰেপ্তাৰ কৰা 5জনৰ জেৰা অব্যাহত ৰখা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, টুডে দেৰগাঁও। একচুৱেলি ব্যক্তিগতভাৱে দুজন মানুহে প্ৰথম আৰম্ভ কৰিছিলে যে তেওঁলোকৰ এজন ল'ৰা মৰিছিলে কেইমাহমান আগতে। সেই ল'ৰাজন মৰাৰ কাৰণে এই মাইকীজনী জগৰীয়া বুলি ডাইনী সজাই তেওঁলোকে মাৰপিট কৰিলে কেইজনমানে মিলি। আমাক খবৰ দিলে, আমি ততাতৈয়াকৈ উদ্ধাৰ কৰি আনিলোঁ। খুব 100-150মান মানুহ লগ হৈছিলে তাত, আৰু আমি তদন্ত কৰি বৰ্তমানলৈকে আমি 4জন মানুহ এৰেষ্ট কৰিছোঁ। এইটো আসাম উইথ জান্টিং প্ৰহিবিশ্যন প্ৰিভেনশ্যন এণ্ড প্ৰটেকশ্যন এক্ট 2015। এইটো প্ৰত্যেকটো ছেকশ্যন নন বেইলেবল, আৰু এইটোত স্পেচিয়েল কথাটো হ'ল যে কোনো এণ্টিচিপেটৰী বেইলৰ সুবিধা নাই। এই এক্টৰ আণ্ডাৰত কেছ হ'লে, গতিকে কোনো অপৰাধীয়ে এই অপৰাধ কৰাৰ পাছত তেওঁ কোনো ধৰণৰ আগতীয়া জামিন লৈ এৰেষ্টৰ পৰা বাচিব নোৱাৰে। গতিকে আৰু লগতে এই আইন সম্পৰ্কে মানে অলপ খুব ভিতৰুৱা এৰিয়াবিলাকত মানুহ কম জ্ঞাত, এই সম্পৰ্কে অলপ হয়তো প্ৰচাৰৰ দৰকাৰ আছে। 9টা মানুহক আমাৰ মিছামৰা বাগানৰ পৰা গ্ৰেপ্তাৰ কৰিছে। এই ৰাতি আমাৰ যিটো 8টা বজা ৰাতি এই মাইকী মানুহজনী মানে মদ খাই আহি থকা অৱস্থাত তাক মানে ডাইনী বুলি তেখেতসকলে ধৰি মানে বেয়া ধৰণে মাৰপিট কৰে। এতিয়া VDP-বিলাকে গৈ তাত মানে সিহঁতক বুজাবলৈ চেষ্টা কৰাত সিহঁতে VDP-ৰ বুকুত হাত দি ধৰি মানে মাৰপিট কৰিবৰ কাৰণে মানে সিহঁতে আগুচি ধৰে। अरे वाह, स्वाद तो लाजवाब है। इतनी अच्छी स्वाद वाली चाय पत्ती मिलती कहाँ है? ये दरगांव आसाम की ब्रांड की चाय पत्ती है। आसाम के बागानों से सावधानी और माहिरता से चुनी हुई पत्तियां चुटकी में तुम्हें फ्रेश और फिट फील करवाती है। छोटी बड़ी सभी पैक साइज में उपलब्ध है। ट्रैवल के लिए 15 ग्राम का पैकेट हो या घर के लिए 1 किलो की, मुझे तो बहुत पसंद है। दरगांव टी FSSAI अप्रूव भी है। सच में अब तो मैं भी दरगांव आसाम टी ही लूंगी। बहुत बढ़िया।